বন্ধুসকল আপোনালোকক মোৰ এই চেনেললৈ স্বাগতম জনালো। বন্ধুসকল আন দিনৰ দৰে আপোনালোকলৈ আজিও লৈ আহিছোঁ এটা নতুন প্ৰতিবেদন। গতিকে আহকচোন আৰম্ভ কৰোঁ। বন্ধুসকল আপোনালোকে নিশ্চয় LPG চিলিণ্ডাৰৰ তলত এনেদৰে সৰু সৰু ফুটা দেখিবলৈ পায়, কিন্তু কেতিয়াবা ভাবি চাইছেনে এনে ফুটাসমূহ কিয় দিয়া থাকে? দৰাচলতে এই ফুটাসমূহ এইবাবেই দিয়া হয় যে যেতিয়া আমি চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁ সেই সময়ত চিলিণ্ডাৰটোত তাপৰ উষ্ণতা বৃদ্ধি পায়। হয়তো আপোনালোকে চিলিণ্ডাৰটোত ব্যৱহৃত হৈ থকা সময় তলৰ ফালে চুই নাচায় বাবে এই কথা অনুভৱ কৰিব নোৱাৰে। যদি ইয়াৰ উষ্ণতা অধিক বৃদ্ধি হয় তেতিয়া কি হ'ব পাৰে? আমি নিশ্চয় সকলোৱে জানো, বিস্ফোৰণ। গতিকে চিলিণ্ডাৰটোৰ তলৰ ফালে এইভাবেই ফুটা দিয়া হয় যাতে সেই ফুটাসমূহৰ মাজে গৰম তাপ বাহিৰ হৈ যায় আৰু চিলিণ্ডাৰটো ফুটাসমূহৰ দ্বাৰা বায়ু প্ৰৱেশ কৰি ঠাণ্ডা কৰি থাকে। ইয়াৰ বাবেই চিলিণ্ডাৰৰ তলত ফুটাসমূহ দিয়া থাকে। গতিকে এই চিলিণ্ডাৰৰ তলত থকা ফুটাসমূহ দিয়াৰ কাৰণটো আপোনালোকে জানিব পাৰিলে। গতিকে বন্ধুসকল এনেধৰণৰ ইনফৰমেশ্যন টাইপ ভিডিঅ'সমূহ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।